হন গতি ধাননি সৰু সৰু বাট সঁচাকৈ অসমখন বহুত ধুনীয়া অসমত আমি থাকি অনুভৱ কৰিব লাগিব অসমত কি ঠাইত আছে মানে আপোনালোকে অনুভৱ কৰিব জানিব লাগিব যে আমি কিমান শান্তিৰ জেগাত আছোঁ মানে কি ক'ম আৰু আপোনালোক ক'বই নালাগে আপোনালোকে অনুভৱ কৰক খালি অসমত থাকি কেনেকুৱা লাগিছে আপোনালোকে অনুভৱ কৰিব আৰু 2টা বজাৰ লগে আমি এতিয়া ডিউটিত ওলাব লগা হ'ল আমি এতিয়া ফটাফট গৈ আছোঁ পথাৰত সোণালী ধান আৰু পাহাৰত গছ-গছনি এয়া অসম চাগে আৰু আমি কামৰ মাজতে কপিল ভাইৰ লগত এনজয় কৰি যাই আছোঁ গাইছ আমি এতিয়া ফাইনেলি বাকাৰা পৰা আহি গ'লোঁ বাকাৰা পৰা ইফালে লেফ্ট টাৰ্ণ ল'ব লাগিব এতিয়া এতিয়া একদম ধাননি পথাৰ এইফালে দক্ষিণ বনগাঁৱৰ ডাঙৰ এটা মাঠ এখন আছে স্কুল নাপাওঁতে এতিয়া ৰাইট চাইড ল'ব লাগিব ৰাইট টাৰ্ণ এইটো হ'ল এতিয়া পইচাৰ ৰাস্তা বুলি কওঁ আমি এইটো নাম ধৰিছোঁ পইচাৰ ৰাস্তা তাৰমানে এনেকুৱা ইমান সহজ নহয় পইচা ৰাস্তাত যোৱাৰ কাৰণে একদম এনেকুৱা ৰাস্তা মানে এইগিলা ডাঙৰ খাল হ'ল খাটলপাৰা এতিয়া ৰাস্তাটো নক'ব আৰু দে ইমানেই বেয়া মানে শিলবিলাক মানে আগতে পকা আছিলে কিন্তু এইবিলাক ৰিনো কৰা নাই ৰাস্তাঘৰ ৰিনো কৰিলে ভাল হ'ব ৰাস্তাঘৰ মানুহবিলাক কামত যাবৰ কাৰণে কিন্তু এতিয়া বেয়া হৈছে এতিয়া লেফ্ট চাইডে কাঠ আৰু আমি আহি পালোঁ মিচিনপুৰ হালবাৰী ৰাস্তা এনেকুৱা ঠাই দেখা পালে ভালেই লাগে বাৰু যে নহওক ভিডিঅ'টো আপোনাৰ কেনে লাগিল জনাব যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো বেয়া লাগিলে তথাপিও কমেণ্ট এটা কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই